আজি এটা নতুন ৰেচিপি বনাবলৈ আহিছোঁ। ইয়াতে মই 200 গ্ৰাম মান শুকান মাছ লৈছোঁ, এনেকৈ দীঘল দীঘল। ইয়াতে মই এটা বিলাহী কুটি লৈছোঁ এনেকৈ দীঘলকৈ। ইয়াতে মই এটা কেপচিকাম কাটি লৈছোঁ, এনেকৈ লৈছোঁ দীঘলকৈ কাটি লৈছোঁ। ইয়াতে পিঁয়াজ কাটি লৈছোঁ, ইয়াতে 3টা জলকীয়া কাটি লৈছোঁ, ইয়াতে নহৰু কাটি লৈছোঁ। নহৰুটো শুকান মাছত দিবই লাগে, নহ'লে ভাল নালাগে। মই এইখিনি ভালদৰে ধুই লৈছোঁ কুটি পেলাই। এতিয়া বনাবলৈ যাওঁ। গেছ অন কৰি কেৰাহীখন বহাই দিলোঁ। কেৰাহী গৰম হ'লে অইলখিনি দি দিম। আমাৰ কেৰাহীখন গৰম হৈ গ'ল, এতিয়া অইলখিনি দি দিম। অইলখিনি গৰম হৈ গ'ল, কুটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি অলপমান মজিবলৈ দিম। এতিয়া আমি কেঁচা জলকীয়াখিনি দি দিলোঁ। এতিয়া কুটি থোৱা নহৰুখিনি দি দিম। এইখিনি অলপমান মজিবলৈ দিম। মজিবলৈ দিয়া হোৱাৰ পিছত চাওঁ কি মছলা দিম। হাফ চামুচ নিমখ দিলোঁ, হাফ চামুচ ৰংগুড়া দিলোঁ। এতিয়া এইখিনি অকণমান হ'বলৈ দিম। তাৰপিছত বাকী বস্তুখিনি দি দিম। এতিয়া আমি শুকান মাছখিনি দি অকণমান ভাজি ল'ম। আমাৰ শুকান মাছখিনি অকণমান ভাজা হৈ গ'ল। এতিয়া আমি কুটি থোৱা বিলাহীখিনি আৰু কেপচিকামখিনি দিম। এতিয়া আমি এইখিনি ভালদৰে মজাম। এতিয়া আমি এইখিনি কম জুইৰে হ'ব দিম, ঢাকি দিম। এতিয়া মই এইখিনি এবাৰ চাই ল'ম কেনেকুৱা হ'ল। ইয়াতে পানী দিব নালাগে, তেলেৰে আৰু বিলাহী দিলে পানী নালাগে, ভালদৰে মজি যায়। এইখিনি আমাৰ আৰু অকণমান সিজিব। 2 মিনিটমান পিছত আকৌ চাম। এতিয়া হোৱা নাই, আৰু অকণমান বাকী আছে। এইখিনি আমাৰ হৈ গ'ল। এতিয়া গেছ অফ কৰি প্লেট এখনত বাঢ়ি ল'ম। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাব, বহুত টেষ্টি হয়।